নমস্কাৰ বন্ধুসকল, নৰ্থ ইষ্ট কুকুৰেছত আপোনালোকক স্বাগতম। মই দীপশিখা। নৰ্থ ইষ্ট কুকুৰেছত প্ৰথমবাৰৰ বাবে মই এটা ৰেষ্টুৰেণ্ট ষ্টাইল মটৰ পনীৰ ৰেচিপি লৈ আহিছোঁ, যিটো সহজতে ঘৰত বনাব পাৰি। আহকচোন ৰেচিপিটো কেনেকৈ বনাই চাওঁ। কেৰাহীটো গৰম হৈছে, মই এতিয়া 50 গ্ৰাম তেল দিছোঁ। দুটা মিডিয়াম পিঁয়াজ আমি এনেধৰণে কাটি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈছে, এতিয়া আমি দুটা বিলাহী কাটি এনেকৈ দিম। ইয়াৰে আমি গ্ৰেভি বনাম, সেইবাবে তাত অলপ আমি নিমখ দিছোঁ। ইয়াতে আমি অলপ হালধি দিছোঁ। ইয়াত আমি আধা চামুচ জিৰা দিছোঁ, ধনিয়া পাউডাৰ আধা চামুচ, যিখিনি মছলা ভাজি লৈছোঁ তাৰে আমি এতিয়া পেষ্ট বনাই লৈছোঁ। তেলটো অকণমান হিট কৰি লৈছোঁ, আমি ইয়াতে জিৰা 1 চামুচ এড কৰিম। এতিয়া আমি ইয়াতে ৰেড চিলি পাউডাৰ 1 চামুচ দিছোঁ, কালাৰটো ধুনীয়া আহিবৰ কাৰণে। এতিয়া আমি ইয়াতে গ্ৰেভিখিনি দি দিম। মছলাখিনি এতিয়া ভালদৰে ভাজি ল'ব, যাতে গ্ৰেভিটো বেছি ধুনীয়া হয়। এতিয়া আমি ইয়াতে গ্ৰীণ মটৰ এড কৰিম। এতিয়া আমি ইয়াতে পনীৰখিনি দি দিম। লাহে লাহে লৰাব, যাতে পনীৰখিনি ভাঙি নাযায়। আমি ইয়াতে 250 ml পানী এড কৰিছোঁ। এতিয়া আমি 2 মিনিটৰ বাবে ঢাকি দিম, যাতে ধুনীয়াকৈ উতল আহে। এতিয়া আমি ইয়াতে ধনিয়া এড কৰিম। এতিয়া এইখিনি আমাৰ নমাব পৰা হৈছে। মা কেনে লাগিছে পনীৰৰ চব্জি? ভাল লাগিছে, ভাল বনাইছা।